viewers, once again, welcome to the Wrong জীৱনলৈ। শাৰদীয় দুৰ্গা পূজা উপলক্ষে মোৰ ফালৰ পৰা সকলো লোকলে অশেষ শুভেচ্ছা থাকিলে আৰু লগতে মা দুৰ্গাৰ ওচৰত এই কামনা কৰিছোঁ যাতে আমাৰ সকলোৰে সজ মনোকামনাবিলাক পূৰ্ণ হয় আৰু আমি সকলোৱে মিলা প্ৰীতিৰে থাকোঁ। দুৰ্গা পূজা এই দিনকেইটা আপোনালোকৰ চাগে অতি উলহ মালহেৰে ৰং ধেমালিৰে জেলেপি সোৱাদৰ মাজেদি পাৰ কৰিলে। আমাৰ ইয়াতো পিছত আমি জেলেপি সোৱাদ নোলোৱাকৈ থকা নাই আৰু লগতে আমিও অনুষ্টুপীয়াকৈ হ'লেও অকণমান এই দুৰ্গা পূজা উদযাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ। চ' ভিউৱাৰ্ছ, জাৰ্মানীৰ সাধাৰণতে বাৰ্লিন বা মিউনিকত ইণ্ডিয়ান এছ'চিয়েশ্যনে বৰ ধুনীয়াকৈ বিহু বা দুৰ্গা পূজা এইবিলাক চেলিব্ৰেট কৰে, কিন্তু এইবুলি আমাৰ যাবৰ কাৰণে অকণমান অসুবিধা হ'ল আৰু লাহে লাহে ঠাণ্ডা পৰিবলৈ আৰম্ভ কৰিছে। কিন্তু নেক্সট টাইম ডেফিনেটলি আমি যাম বুলি আশা কৰি থৈছোঁ। এইবাৰ আমি সকলোৱে মিলি অকণমান অনুষ্টুপীয়াকৈ পূজা চেলিব্ৰেট কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু ভাবিলোঁ তাৰে কেইটামান মুহূৰ্ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকে যেনেকৈ জানে আমাৰ ইয়াত সকলোবিলাক বহুত বিজি হৈ থাকে, মানডে টু ফ্ৰাইডে কাৰো সময় নাথাকে আৰু সেইকাৰণে আমি বাছি লৈছিলোঁ শুক্ৰবাৰ আৰু শনিবাৰ দিন দুটা। আৰু শুক্ৰবাৰে আমি কন্যা পূজাৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু কন্যা পূজা বুলি কোৱাৰ লগে লগে আমাৰ অকণমানি কেইজনী বিৰাট এক্সাইটেড হৈ আছিলে, কাৰণ সেইদিনাখন তেওঁলোকে ইম্পৰ্টেঞ্চ এটা পায়েই আৰু লগতে যেনেকৈ বাৰ্থডে ৰিটাৰ্ণ গিফ্টৰ কাৰণে বাৰ্থডে বুলি ক'লে পগলা হয়, তেনেকৈ কন্যা পূজাটো ভাবেও কি আমিতো ৰিটাৰ্ণ গিফ্ট পামেই। আৰু তেওঁলোকে নিজৰ নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি পেলাই গৈছিলে, কিন্তু গোটেইকেইজনীকে দেখিবলৈ বৰ মৰম লাগিছে, একদম মাতা ৰাণী যেনে লাগিলে। আৰু এইখিনিতে আৰু এটা ভাল লাগিলে কিয় কি মোৰ লগৰ কেইজনীয়ে এই অক্টোবৰ মাহতে 9 তাৰিখে আমাৰ মেৰিজ এনিভাৰ্চাৰী হয়। এইবাৰ পিছত তেনেকৈ কোনো চেলিব্ৰেট কৰা হোৱা নাছিলে আৰু সেই দেখি এওঁলোকে যেনিবা ছাৰপ্ৰাইজলি আমাৰ কাৰণে এটা পাৰ্টি এৰেঞ্জ কৰিছিলে। সেইটো অকণ মোৰ কাৰণে বৰ আমোদজনক আছিলে, ভাল লাগিলে কোনোবাই ইমান কেয়াৰ কৰাৰ কাৰণে। আৰু নেক্সট ডে আমি দুৰ্গা পূজা উপলক্ষে অকণমান অনুষ্টুপীয়াকৈ হিচাপেও আমি পাতিছিলোঁ। আপোনালোকৰ তাৰে কেইটামান মুহূৰ্ত আপোনালোকক দেখুৱাম পিছে, আৰু বহুত ডাঙৰকৈ হোৱা নাই, কিন্তু বিদেশত আৰু যিকণ পাইছোঁ সেইকণতে আমি সন্তুষ্ট হ'বই লাগিব। যি কি নহওক ইমানখিনি কৰিবলৈ যে সুবিধাকণ পাইছোঁ। Okay, very nice. Very nice dance I saw you guys perform very nicely. Big round of applause. ভিউৱাৰ্ছ, এইটো উইকেণ্ডত আমাৰ চেলিব্ৰেশ্যন ইমানেই আছিলে আৰু নেক্সট উইকেণ্ডত আমাৰ ইয়াত উদযাপন কৰা হ'ব নৱৰাত্ৰি আৰু লগতে দাণ্ডিয়া নাইট। চ' ভিউৱাৰ্ছ, মই ভাবি থৈছোঁ যে মই এই দাণ্ডিয়া নাইটত অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ আৰু লগতে আপোনালোককো লৈ যাম বুলি ভাবি থৈছোঁ। চ' বি ৰেডি ফৰ দ্য দাণ্ডিয়া নাইট।